কোনখন দেশত ৰাতি 10টাৰ পিছত টয়লেট নকৰে আমাৰ যেতিয়া লাজ লাগে পেটটোৱেও লাজ কৰে এনে ধৰণৰ মজেদাৰ ৰেন্ডম ফেক্টছ কেইটামান আজিৰ এই ভিডিঅ'টিত আগবঢ়োৱা হৈছে নমস্কাৰ দোস্তো ওয়েলকাম টু মাই নিউ চেনেল ইনফো টাইম আসাম আমেৰিকাৰ হাৱাই নামে ঠাইত মহিলাবিলাকে কাণত ফুল লগাই ঘূৰি ফুৰে বাও কাণত ফুল পিন্ধা মহিলাগৰাকী হ'ল বিবাহিত মেৰিড আৰু হো কাণত ফুল পিন্ধা মহিলাগৰাকী অবিবাহিত এইটো হাৱাই নামৰ ঠাইখিনিৰ এক পৰম্পৰা ট্ৰেডিশ্যন আমি যেতিয়া লাজ কৰোঁ তেতিয়া আমাৰ মুখখনৰ লগতে পেটটোৱেও লাজ কৰে জানেনে একচুৱেলি আমাৰ লাজ লাগিলে শৰীৰত এটা ৰিয়েকশ্যনৰ উৎপন্ন হয় যাৰ ফলত আমাৰ মুখমণ্ডলত ব্লাড ফ্লো বঢ়াৰ লগতে পেটৰ লাইনবিলাকতো ব্লাড ইনক্ৰিজ হ'বলৈ ধৰে অৰ্থাৎ আমাৰ মুখখনৰ লগতে পেটটোৱেও লাজ কৰে হেনায়ে মজাদাৰ বাত সৰি আমি সকলোৱে হাসি মাৰোঁ কিন্তু আপুনি জানেনে বৰ জোৰেৰে হাসি মাৰিলে আমাৰ কামিহাৰৰ ৰিব ফ্ৰেকচাৰ হ'ব পাৰে আৰু জানেনে হাসি আহিলে যদি আমি ইয়াক বলপূৰ্বক বাধা দি ৰখাবলৈ চেষ্টা কৰোঁ তেতিয়া আমাৰ মূৰৰ বা ডিঙিৰ ব্লাড ভেছেল এটা ছিঙি যাব পাৰে যাৰ ফলত মানুহ মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে সো হাসি আহিলে নৰখাব মস্কুইটো মহ পৃথিৱীৰ প্ৰায় সকলো ঠাইতে মহ পোৱা যায় গৰমৰ দিনকেইটাত ইয়াৰ প্ৰকোপত মানুহ অতিষ্ঠ হৈ পৰে নহয়নে পৃথিৱীত এনে এখন দেশ আছে য'ত মহ এটাও নাই সেই দেশখনৰ নাম হৈছে আইচলেণ্ড য'ত মহ জিৰ' হয়নে এইটো কুল খবৰ পইতা চৰাই যদি মানুহক টাচ কৰে সি ক'ৰবাত দূৰলৈ গৈ নিজকে চাফা কৰি লয় ডেটছ আমাজিং নহয়নে আচলতে মানুহৰ স্কিনৰ পৰা যি অইল ওলায় সেইটো সিহঁতৰ বাবে হানিকাৰক মানুহৰ এই অইলে ইনচেক্টক ইৰিটেশ্যন কৰিব পাৰে এনে কোনটো খাদ্যবস্তু আছে যি পচি নাযায় বা পেলনীয়া নহয় এনে একমাত্ৰ খাদ্যবস্তুটো হ'ল মৌ হানি যি পচি নাযায় আপুনি জানেনে এটি শামুক 3 বছৰ পৰ্যন্ত শুই থাকিব পাৰে শামুক এটাই বাচি থাকিবৰ বাবে আৰ্দ্ৰতা অৰ্থাৎ মইশ্চাৰৰ প্ৰয়োজন হয় সেয়ে চৰম প্ৰতিকূল বতৰত ইহঁতে 3 বছৰলৈকে শুই থাকিব পাৰে ভূগোলৰ ওপৰত ভিত্তি কৰি জানিব পৰা গৈছে যে শামুকবিলাকে প্ৰায়ে উষ্ণ জলবায়ুৰ পৰা বাচি থাকিবৰ বাবে হাইবাৰনেট বা এষ্টিভেট কৰে অৰ্থাৎ শীতনিদ্ৰাত থাকে জানেনে বাটাৰফ্লাই অৰ্থাৎ পখিলাই সিহঁতৰ ভৰিৰ পতাৰ সহায়ত টেষ্ট লয় সোৱাদ লয় এইটো মানুহে শুনিবলৈ আচৰিত নহয়নে কিন্তু পখিলাই সিহঁতৰ খাদ্যৰ সোৱাদ ল'বলৈ ভৰিৰ পতাৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ সিহঁতৰ পতাত সেন্সৰ থাকে যি সিহঁতৰ কেটাৰপিলাৰবিলাকৰ বাবে খাদ্য চিনাক্ত কৰাত সহায় কৰে সো সিহঁতে টেষ্ট ল'বলৈ ফুল বা পাত এখিলাৰ ওপৰত থিয় হৈ থাকে পৰুৱাই 12 ঘণ্টাৰ সময়ৰ ভিতৰত প্ৰায় 8 মিনিট শুৱে ইয়েছ আচৰিত কথা নহয়নে কিন্তু আমি ভবাৰ দৰে টোপনিৰ ব্যাখ্যা নহয় জেমছ আৰু কাটল দুয়োজনে ৰিচাৰ্চ কৰি জানিব পাৰিছে যে পৰুৱাৰ আৰামৰ সময় অৰ্থাৎ ৰেষ্টিং পিৰিয়ডৰ এটা সক্ৰিয় পেটাৰ্ণ থাকে য'ত প্ৰত্যেকটো বাহ বা নেষ্টে সামূহিক ৰূপত 12 ঘণ্টাৰ টাইম পিৰিয়ডত প্ৰায় 8 মিনিট সময় ৰেষ্ট দিয়ে আমি সকলোৱে ৰাতি যেতিয়াই মন যায় তেতিয়াই টয়লেট ইউজ কৰোঁ কিন্তু আপুনি জানেনে ছুইজাৰলেণ্ড এনে এখন দেশ য'ত ৰাতি 10টাৰ পিছত আপুনি ফ্লাছ ইউজ কৰিব নোৱাৰে অৰ্থাৎ আপুনি হাগিলেও ফ্লাছ কৰিব নোৱাৰে ইয়াৰ কাৰণটো হ'ল ইয়াৰ নাগৰিকসকল ইমানেই সজাগ যে নিশা 10টাৰ পিছত টোপনি মৰা মানুহৰ ডিষ্টাৰ্ব হ'ব নালাগে সো মানুহবিলাকে নিজে নিজে ঠিক কৰি ল'লে যে নিশা 10টাৰ পিছত ফ্লাছ ইউজ কৰিব নালাগে কাৰণ ইউজ কৰিলে টোপনি ভাঙি যায় আৰু ই বহুতকে আমনি দিয়ে সো ৰাতি 10টাৰ পিছত হাগিমুতি ফ্লাছ ইউজ কৰি আনক ডিষ্টাৰ্ব নকৰিবৰ বাবে ইয়াৰ নাগৰিকসকলে নিজে নিজে ৰুল বনাই ল'লে সেয়ে ৰাতি 10টাৰ পিছত হাগিলে ফাইন